ধিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি লাখপতি বাইদেউ আঁচনিৰ পৰা বঞ্চিত মহিলাই ঘেৰাও কৰিলে উন্নয়ন খণ্ডৰ কাৰ্যালয় মহিলা আত্মসহায়ক গোটৰ মহিলাক ক্ষান্ত কৰাৰ চেষ্টা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মিণ্টু ডেকাৰ কিন্তু মহিলাসকলে জবাবদিহি কৰে প্ৰকল্প প্ৰবন্ধকগৰাকীক উল্লেখ্য যে টুকটুকি গাঁও পঞ্চায়তৰ 19টাকৈ গোটৰ মহিলাক মৃত বুলি দেখুৱাই আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল জীৱিকা সখী ৰেহানা বেগম আৰু গাঁওবুঢ়া আবুল হুছেইনৰ বিৰুদ্ধে আজি প্ৰায় ৩০ শতাধিক মহিলাই জীৱিকা সখীক বৰখাস্ত কৰাৰ লগতে পুনৰ লাখপতি বাইদেউ আঁচনিত অন্তৰ্ভুক্তিৰ দাবীত ঘেৰাও কৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো মৰিয়াবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট শুক্ৰবাৰ দিন আমাৰ মহিলাসকল আহিছে আলম ছাৰে মানে কিবা এটা লিষ্ট দেখুৱাইছে না পিছত মানে কৈছে যে তোমালোক বুধবাৰ দিন আহিবা বুধবাৰ দিন কিবা নিৰ্মাণ কৰিব লাগে কৰি দিম এতিয়া আলম ছাৰে কৈ আছে যে ওপৰৰ পৰা অৰ্ডাৰ দিলে আমি লিষ্টটো দেখুৱাব পাৰিম কিন্তু এতিয়া মানে ওপৰৰ ছাৰ যিটো BPM ছাৰ যে সেইজনে মানে লিষ্টটো দেখুৱাবলৈ অৰ্ডাৰ নিদিয়ে এইটোৱে প্ৰব্লেম হৈ আছে এতিয়া আপোনালোকৰ কিমান মানুহ এনেকৈ বাদ কৰিছে 4-500 মানুহ হ'ব মানে 500ৰ ওপৰত হ'ব 500ৰ ওপৰত হ'ব কিমানটা গোট 22টা গোট 22টা গোট 4-500 মানুহ চবেই নাম কাটা গৈছে চবেই নাম মৃত বুলি দি দিছে এতিয়া মানে শুক্ৰবাৰ দিন কৈছে যে তোমালোকক মৃত বুলি দি দিছে চবেই মৃত 4-500 মহিলা মৃত কোনে কৰিছে এই কাম কোনে কৰিছে ৰেহানা আৰু গাঁওবুঢ়া কৰিছে ৰেহানা কি হয় গোটৰ CRC এতিয়া আপোনালোকে ইয়াত আহিছে কি কৈছে আপোনালোকক আমি কৈছোঁ যে কোনটো লিষ্টত মানে শুক্ৰবাৰ দিনা দেখুৱাইছে যে মৃত আমি সেইটো লিষ্ট আমাক দি দিয়ক যে আমি ফটো মাৰি লৈ যাম এতিয়া মানে লিষ্টটো দেখুৱাবলৈ সিহঁতে মানা কৰি আছে যে লিষ্ট আমি নিদিওঁ এতিয়া বৰ্তমান ক'ত আছে আপোনালোক ব্লকত আছোঁ ডিং ব্লক কিহৰ কাৰণে এনেকুৱা হৈছে গম পাইছে নেকি এইটো মই ক'ব নোৱাৰোঁ নহয় আপোনালোকৰ পৰা কিবা টকা পইচা লৈছিল নেকি ৰেহানা মানে যিকোনো কামতেই টকা লয় যিকোনো কাম মানে গছৰ পুলি যেতিয়া দিছে তেতিয়াও 200কৈ টকা লৈছে কিবা মানে লোন দিলে 4-5 হাজাৰ টকা দিব লাগে অনলাইন কৰিলে 200 টকা দিব লাগে 100 টকা দিব লাগে ৰেহানাক মানে পইচা নিদিলে একো কামেই নকৰে একো কামেই নকৰে এতিয়া আপোনালোককতো লিষ্ট দিয়া নাই আজি লিষ্ট লৈ যাম আজি আপোনালোকেও মানে সহযোগ কৰক সকলোৱে মিলি লিষ্টটো লৈ যাওঁ আমি লিষ্টটো দিলে আমি ক'ত গ'লে সমাধান হ'ব সেইটো